Kumrus Kudung and Hokologe Mor channel পুনৰবাৰ স্বাগতম জনাইছো সো ঘৰতে কৰা কাম কেইটামান ওপৰত মই ভিডিওটো বনাইছিলো আৰু ভিডিওটো শেষলৈকে চাই থাকিব যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব তো ভিডিওটো আগবাঢ়ো শেষলৈকে চাই থাকিব যেতিয়া ভালকৈ উঠিব তেতিয়া দেখিব এইফালে ৰুইছে তিতা কেৰেলা আৰু এয়া আমাৰ ধান পকিছে আৰু দুৰ্গা পূজাৰ পাছত ধুনীয়াকৈ কাটিবলৈ হ'ব আমাৰ ধানবোৰ ভালেই হৈছে ইমান বেয়া হোৱাও নাই বাৰু এয়া আমাৰ বেঙেনা পুলি ফাৰ্ষ্টতে বেলেগ জেগাত পচাই লৈছিলে বেঙেনা পুলি এতিয়া উঠাই মেলি ইয়াত আকৌ ধুনীয়া ৰোৱাৰ পিছত কিমান সোনকালে ডাঙৰ হয় গুটি লাগে সকলোখিনি আপোনালোকক দেখাই যাম আপোনালোকে ঘৰত ৰুব পাৰিব দেতা নাই সেইটো কাৰণে আমাৰ ঘৰৰ লক্ষ্মী দুটা আছে সেইটো আজি মই আনোগে লক্ষ্মী দুটা কি আপোনালোকে চাবচোন দেৰিয়ে হ'ল অলপ জলদি যাব লগা হৈছে দেউতাই এফালে ওলাই গ'ল তো মই আনোগে আপোনালোকক আমাৰ এইখাল আছে আমাৰ ঘৰত বাপু ছোৱালী মানুহ হ'লেও সকলো কাম কৰিব লাগে যে ছোৱালী হ'ল বুলিয়ে অকল মা দেউতাই কৰিব লাগে সেইটো কথা নহয় উঠা নাই এইফালে জাতিলাও ৰুইছে আচলতে ৰুওঁতে ফাৰ্ষ্টতে গাঁতটো খান্দি পেলাই গোবৰ অলপ দি দিব লাগে আগতীয়াকৈ দিব লাগে তাৰপিছতে পানী অলপ দি থ'ব লাগে তাৰ 2-3 দিনৰ মূৰত যদি ৰুই দিয়ে তেতিয়া বেছি ভাল হয় সোনকালে ভাল হৈ উঠে আমাৰ এইফালে আজি ঘৰ কাষত ধান কাটি হৈ গ'ল তো অলপ ইফালে যাওঁ কাটিবলৈ তো এইটো চাইডে হৈ গৈছে আজি তো চাওকচোন কিমান কাটিলোঁ এইবোৰ চাওক কেনেকৈ থৈ দিছোঁ এই পানী বেছি হোৱাৰ কাৰণে এনেকৈ উঠাই থৈ দিছোঁ ধানবোৰ চ' এইফালে এনেকৈ উঠাই থৈ এইবিলাক চাওকচোন বহুত লোকচান কি কৰিবা এইফালে চব এনেকৈ গজালি মেলিছে ধানবোৰ এইফালে পানী আছে চাওক পানীবোৰ কেনেকৈ পৰি গৈছে ধানবোৰ এইফালে কাটি হৈ গ'ল এইটো জেগাটো ধানবোৰ পৰি গ'ল ৰাম এইফালে চাই দিয়ক এবাৰ গোটেইকেইজনী মোৰ বা হয় আৰু দুজনীমান নব পানীতে কাটিব লগা হৈছে আৰু চব গজি গৈছে একদম আৰু কি ক'ম উপায় নাই এতিয়া
ময়ো কাটি লওঁ জলদি। টিকা বনাই হৈ গ'ল আৰু এতিয়া খাব হৈছে। কেঁচা জলকীয়া দিছোঁ, চব্জি অলপ, তাৰপিছতে নেমু এচকল। বহুত ধুনীয়া হ'ব, টেষ্টি হ'ব খাবলৈ। আদা নহৰু যাৰ যেনেকুৱা মন আৰু তেনেকৈ খাই ভাল লাগে, নিজে বনাব পাৰে। কলিজাতে ৰাখিছো তোকে নহবনা কাঢ়িব নোৱাৰি কোনে মন তোৰ পৰা তোকে নহবনা কোনপিনে কম এইফালে তাৰপিছতে মাছ গুৰ 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 বহুত ধুনীয়া লাগিছে ন ধানবোৰ। এতিয়া ওলাব আৰু ধান। চ' আজিৰ ভিডিঅ'খিনি ইমানেই আছিলে। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।